ভিডিঅ'টিৰ জৰিয়তে মই ককা আইতাসকলক অতি কাতৰ অনুৰোধ জনাইছোঁ, এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপোনালোকক আমি শ্ৰদ্ধা সন্মান যিটো কৰোঁ সেয়া কৰিবই লাগিব, আজীৱন আমি কৰিয়েই থাকিম। মাত্ৰ এটা অনুৰোধ যে আপোনালোকে যিকোনো বেমাৰতে ঘৰুৱা বিধান থকা বুলি নাভাবিব বা আন মানুহকো ভাবিবলৈ যাতে বাধ্য নকৰায়। এটি নৱজাত শিশু বেছিকৈ কান্দি আছে, তাৰ বিধান হিচাপে দিয়া হৈছিলে যে বেবীটোৰ যি নাভিটো সৰি গৈছিলে তাৰ পানী অলপ খুৱাই দিয়া হৈছিলে যাতে কান্দাটো বন্ধ হয় আৰু পিছত ইনফেকশ্যন হয় হস্পিটেলাইজ হ'ব লগা হয়। এয়া মাত্ৰ এটা উদাহৰণ। তো এনেকুৱা আৰু উদাহৰণো আপোনালোকৰ লগত থাকিব পাৰে, সেয়া শ্বেয়াৰ কৰিব পাৰে। যুগৰ লগতে আমিও পৰিৱৰ্তন হৈ আছোঁ, আমাৰ উন্নতি হৈ আছে, উন্নত হৈ থাকিব। ঘৰুৱা বিধান বিভিন্ন বেমাৰৰ আছে, আমি সেই বিষয়ে কথা পাতিব পাৰোঁ, কিন্তু সকলো বেমাৰত যে ঘৰুৱা বিধান থাকিবই লাগিব এনেকুৱা কিন্তু নিয়ম নাই বা নাছিলে। সেইটোৱে জনাব বিচাৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে। ধন্যবাদ।